আমার বহুত ভালো। হেল্ল' এণ্ড ৱেলকাম বেক টু এনাডাৰ ভ্লগ। আৰু আজি যাবলৈ ওলাইছোঁ নলবাৰী বৰাজাৰলৈ। তাত আছে দীপলিনা ডেকাৰ প্ৰগ্ৰেম। তো বলক আপোনালোককো লৈ যাওঁ। আৰু এয়া মই আহি পালোঁ বৰাজাৰৰ বাসন্তী মন্দিৰত, য'ত আছে অকণমান পিছত দীপলিনা ডেকাৰ প্ৰগ্ৰেম। আৰু এয়া তেওঁ আহি পালে, তেওঁ অকণমান সময় ৰখি আছিলে। কাষ্ট কৰিব লাগিব ইয়াক, ক'ত লওঁ এতিয়া তাক। Very soon. আৰু তাৰ পাছতে কমিটিৰ মানুহ আহিলে আৰু আমাক ওপৰলৈ লৈ গ'ল, অকণমান সময় তাত বহিবলৈ দিলে। প্ৰগ্ৰেম ষ্টাৰ্ট হ'বলৈ অকণমান সময় আছিলে, সেইকাৰণে আমি তাত অকণমান টাইম বহি ল'লোঁ। চাহ খাবলৈ দিলে, চাহ খালোঁ। আৰু তাৰপিছত আহি গ'ল ফটো উঠা মানুহ, এটাৰ পিছত এটা, আৰু ৰুমটোত ঢেৰ মানুহ হৈ গ'ল। তাৰপিছত ফটোগ্ৰাফাৰ আহিল, সিহঁতে কেইটামান ফটো ল'লে। আৰু ফটো চটো লোৱা হোৱাৰ পিছত আমি একদম ব'ৰ খাই বহি আছিলোঁ, কাৰণ আমাৰ হাতত একো কাম নাই, জাষ্ট মোবাইল টিপি টিপি আমি জাষ্ট বহি আছোঁ। আৰু তাৰপাছত আমাৰ মাইণ্ডত আহিল যে নাই, যিহেতু আছোঁ ৰিলছ বনাওঁ, আৰু দীপলিনা ডেকাৰ নতুনকৈ গান এটা ৰিলিজ হৈছে, আপোনালোকে শুনিছে চাগে, চালাং ডেকা বুলি। তো আমি তাত ৰিল বনালোঁ, আৰু আপোনালোকেও ইনষ্টাগ্ৰামত ৰিল বনাওক আৰু টেগ কৰক। আমি বৰ্তমান ইয়াতে বহি আছোঁ, টাইম হোৱা নাই, ৰখি আছোঁ। টাইম হোৱা নাই, ভাগৰ লাগিছে। যোৱাকালি ৰাতিও প্ৰগ্ৰেম কৰি আহিছে, বেক টু বেক বাৰু। মাতটো আচলতে বহি আছে যে, আজি ভালে কিন্তু গৈছে। ঠিক হৈ গ'ল। নলবাৰী যায় এইকাৰণে। নিজৰ ঘৰ ইমান বেয়াকৈ আছোঁ মই। লুকটো কোনে ভয় কৰি দিছে? মই নিজেই। আজি আচলতে মই এনেই ঘৰত থাকোঁতে এনেকৈ হেৰি কৰি পেলাই খোপাটো ইয়াতে মিৰিয়াই থৈ দিছিলোঁ। তেতিয়া ভাবিছোঁ আজি মই অকণ বেকাকৈ বান্ধি যাওঁ, তেতিয়া মনলৈ আহিলে। আৰু পুৰা একদম 80s ভিন্টেজ লুক এটা আহিছে। হয়, আৰু ষ্টাইলটো ধুনীয়া হৈছে। থেংক ইউ। বেবী পিংক। আৰু বাৰ্থডে আহি আছে অতি শীঘ্ৰে। বাৰ্থডে আহিলে মোৰ ভয় লাগে জানানে, এনজাইটি হৈ যায় মোৰ। কিয়? নাজানো, কিবা এটা ভয় লাগে। পৰীক্ষাৰ আগত যেতিয়া এনজাইটি থাকে, এইটো হয় মোৰ বাৰ্থডেৰ আগত, নাজানো। এনজাইটি হয় বাৰ্থডেৰ আগত। তাৰপিছত মই কণ্টেক্ট লৈ আহিলোঁ গাড়ীৰ পৰা, মানে ফাইনেলি আমি যাব পৰা হ'লোঁ। আৰু চনটো আমাৰ বহুত ভাল হ'ব, চবৰে ভাল হ'ব, চবৰে। ওৱান্স এগেইন হেপী নিউ ইয়াৰ। হা ওৱান্স এগেইন হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। খালি চুৱেটাৰটো অকণ লগালে। যাওঁনে? বাহ। আমাৰ টীম দীপলিনা ডেকাত নতুনকৈ জইন কৰিছে ভাস্কৰ। টাইটেলটো কি আছিল? ডেকা। ভাস্কৰ ডেকা দীপলিনা ডেকাৰ টীমত জইন কৰিছে। তো মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল। থেংক ইউ। পাৰ্টি লাগে, পাৰ্টি। থেংক ইউ সাগৰ ভাই। আৰু চাউণ্ড টেষ্টিং হৈ গ'ল, আৰু আমি ফাইনেলি এতিয়া যাব পৰা হ'লোঁ ষ্টেজলৈ। তো বলক আপোনালোককো লৈ যাওঁ বেক ষ্টেজৰ পৰা অন ষ্টেজলৈ। তো চাই থাকক।
ক'ত আছে মোক দি দিবা ঠিক আছে প্ৰেমৰ গীত যিহেতু গান সেইকাৰণে আমি এটা খেল এনেকুৱা হ'ব যে এই কোনবাই আমি অকণমান তৰাবোৰ জ্বলাই লওঁ যিহেতু লাইটছবোৰ অফ হৈ যাব লাইটছবোৰ অফ হ'লে আমি কিহৰ পোহৰত গীত শিকাম মোবাইলৰ যে তৰাবোৰ আছে ডিজিটেল তৰা আছে নাই জোকাই নাই কি হ'ব এইবাৰ অকণমান যিহেতু ঠাণ্ডা পৰিছে অকণমান গৰম থ'ব লাগিব হয় নহয় ডেকা কাপোৰবিলাক ক'ত আছে এনাৰ্জেটিক গুচি যাম গতিকে সকলো
দিন ৰাতি জ্বলোৱাৰ আগতে আমি অকণমান কলিতাটো শীতল পেলাই দিব বিচাৰিছোঁ আৰু কলিতা শীতল পেলাবৰ কাৰণে আচলতে ইমান ধুনীয়া পৰিৱেশ আৰু কি ক'ম বিৰাট ধুনীয়া পবিত্ৰ লগা এটা ধুনীয়া স্থানত আহিছোঁ আৰু নতুন বছৰটো আচলতে ইমান মাৰ আশীৰ্বাদে আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোক সকলোৱে আহিছে এটা খুব ভাল লগা কথা হয়নে নহয় কওকচোন গতিকে উদযাপন সমিতিৰ প্ৰত্যেকজন সদস্যক মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া অনুষ্ঠান আয়োজন কৰিছে আৰু বিৰাট খুব ডিচিপ্লিন মানে অডিয়েঞ্চো মই আহিয়ে কৈছোঁ যে অডিয়েঞ্চ ইমান বেছি মানে কি বুলি কয় আমি বিভিন্ন ঠাই গৈ থাকোঁ বিভিন্ন ঠাই যাওঁ বিভিন্ন অডিয়েঞ্চ আমি দেখোঁ বেলেগ বেলেগ অডিয়েঞ্চ দেখা পাওঁ কিন্তু কেতিয়াবা কিছুমান অনুষ্ঠানত কি হয় মই কেইবাখনো অনুষ্ঠানত পাৰিছোঁ বাৰু নোপোৱা নহয় আজি এনেকুৱা হৈছে যে মানে খুব ধুনীয়া ভদ্ৰ ডিচিপ্লিন অডিয়েঞ্চ খুব ধুনীয়া ধুনীয়া গীত শুনিবলৈ গান শুনিয়ে মই ঘৰলৈকে গুচি আহিলোঁ কাৰণ বহুত দেৰি হৈ গৈছিল আৰু যিহেতু মোৰ ঘৰ অকণমান দূৰ হয় তো মই সোনকালে ওলাই দিলোঁ তাৰ পৰা আৰু ছেফলি মই ঘৰ আহি পালোঁ বেছি টাইম হোৱা নাছিল বাৰু 11টা চাৰে 11টামান হৈছিলে তো এয়া আছিল আজিৰ ভ্লগটো আৰু লাহে লাহে মই এনেকৈ ভিডিঅ' দি থাকিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং মই ইমান লাহে লাহে কেলৈ গৈছোঁ মই বুজি পোৱা নাই এনিৱে থেংক ইউ ছ' মাছ